আসাম চৰকাৰে যেটো কৈছে যে অসমৰ যিসকলে খিলঞ্জীয়া তেওঁলোকৰ এক মানে ঐক্যতা বজাই ৰাখিবৰ কাৰণে সেইটো সহায়ক হ'ব যেটো নেকি 6টা জনগোষ্ঠীক এছটি দিয়াৰ পিছত আমাৰ পৰা প্ৰশ্ন সেইটো সিধাকৈ প্ৰশ্ন মই কৰিব বিচাৰিছোঁ যে আগৰ অসমৰ যিসকলে IAS অফিচাৰসকল আছিল যিসকলে STC হৈ আছিল মণ্ডলসকল আছিল কানংগসকল আছিল তেওঁলোকৰ দ্বাৰাইতো এটা সময়ৰ মাটিবিলাক আমাৰ যিটো নেকি নিজা মাটি এই মাটিবিলাক বেলেগৰ হাতত গ'ল যাক সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে যে মিয়া মিয়া বুলি আজি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ এইটো ক্ষেত্ৰত যে আজি যে যিটো নেকি মানে ঐক্যতাৰ ক্ষেত্ৰত যে তেওঁলোকে ক'ব বিচাৰিছে যে 6টা জনগোষ্ঠী দিলে অসমৰ মানে সংহতি ৰক্ষা হ'ব আমি সেইটো এটা হাঁহি উঠা এটা যুক্তি বুলি ভাবোঁ মই যদি কৈছোঁ এই যুক্তি দি পেলাই আৰু আজি আমি ক'বলৈ বিচাৰিছোঁ যে অসম চৰকাৰে যিটো নেকি 6টা জনগোষ্ঠীক আচলতে উচতনি দিছিল আগৰ পৰাই যে 14টা জনগোষ্ঠীৰ যিটো নেকি ST প্লেন হিচাপে তেওঁলোকে মানে ভোগ কৰি আহিছে কিমান পাৰ্চেণ্ট পাইছে তাতেতো অকল মানে 10% হে অসমত আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ অকল মানে 45 লাখ কিন্তু আজিৰ দিনত যদি 6টা জনগোষ্ঠী যদি আকৌ ST কৰা হয় কিমান হ'ব সেইটো মানে এৰাউণ্ড মানে 2 কোটি তেতিয়া 2 কোটি মানুহক 45 লাখৰ ওপৰত জাপি দিয়া নহয়নে আমি সেইটো কাৰণে কৈছোঁ যে ইয়াত কোনো যুক্তি আমি দেখা নাই যদি চৰকাৰে ভালকৈ চিন্তা কৰিছে যে আমাৰ 6টা জনগোষ্ঠী ভাইসকলক যদি কিবা এটা দিব বিচাৰিছে তেওঁলোকে চিন্তা কৰিব লাগিছিল আগৰ পৰাই আজি তেওঁলোকক কিছুমানে ছাপোৰ্ট কৰিছে অসমত বিশেষকৈ যিমানখিনি ৰাজনীতি দল আছে তেওঁলোকে ছাপোৰ্ট কৰিছে অকল আমাৰ ইণ্ডিজিনাছ ট্ৰাইবেলসকলৰ বাদে যিমানখিনি ছাত্ৰ সংগঠন আছে বাকীখিনি ছাত্ৰ সংগঠন আকৌ 6টা জনগোষ্ঠীক তেওঁলোকে ST দিয়াটো বিচাৰিছে অকল এতিয়া ST যিসকল আছে তেওঁলোকেহে এতিয়া আপত্তি কৰি আছে আৰু পাৱাৰটো থাকিল চৰকাৰৰ হাতত দিছপুৰৰ হাতত থাকিল দিল্লীৰ হাতত থাকিল সেইটো কাৰণে আমি চৰকাৰক সুন্দৰভাৱে আমি জনাব বিচাৰিছোঁ আমি আজি বাধ্য হ'লোঁ আমি তেওঁলোকক মানে অনুৰোধ কৰিছিল যে আপোনালোকে সেইটো কামটো নকৰিব কিন্তু এতিয়া তেওঁলোকে কৰিবলৈ গৈছে আমি শুনিছোঁ যে যোৱাকালি তেওঁলোকে মানে এছেম্বলিত ইয়াৰ বিষয়ে আলোচনা কৰিব আৰু নিশ্চয় আজি কিবা এটা ইয়াৰ বিষয়ে তেওঁলোকে সিদ্ধান্ত ল'ব আমি আজি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ যিবিলাক 14টা জনগোষ্ঠীসকল আছে ST হিচাপে তেওঁলোকৰ এক বিন্দু যাতে তেওঁলোকৰ অধিকাৰটো খৰ্ব নহয় তেওঁলোকৰ যিটো নেকি পাই আহিছে অধিকাৰ এই অধিকাৰটো যাতে কঠি নহয় সেইটো কাৰণে আমি স্পষ্টকৈ আমি জনাব বিচাৰিছোঁ যে চৰকাৰে সেইটো আমাৰ কঠি হোৱা কামটো নকৰিব যদি কঠি কৰে আমি ধৰি ল'ম যে চৰকাৰে আমাৰ ধৈৰ্যটো তেওঁলোকে পৰীক্ষা কৰিছে আমি কিন্তু পৰীক্ষাত আমি উত্তীৰ্ণ হ'ম কিয়নো ইয়াৰ এই মাটিৰ মালিক আমি এই মাটিৰ অধিকাৰ আমাৰ হাতত আছে আমি অসমৰ কাৰণে বহুত কৰিলোঁ যিসকল এতিয়া আমাৰ 14টা জনগোষ্ঠীসকল আছে তেওঁলোকে বহুত কৰিছে বহুত দিছে অসমৰ কাৰণে আৰু মই আগতে কৈছোঁ যে অসমৰ মাটি সেইটো সময়ত দিয়া এই 14টা জনগোষ্ঠী বা ST সকল নহয় সেইটো সময়ত আমাৰ মানুহৰ মাজত IAS অফিচাৰ নাছিল IPS নাছিল STC নাছিল মণ্ডল নাছিল কানংগ নাছিল সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ যে ঐক্যৰ ক্ষেত্ৰত কৈ পেলাই যদি 6টা জনগোষ্ঠী যদি দিব বিচাৰিছে ST সেইটো আমি যুক্তি নাই বুলি আমি ক'ব বিচাৰিছোঁ